কুকু কুকু অকল দুটা আহিলে যে বাকীকেইটা কি হ'ল? হেঁপাহ চেপাহ খোৱা নাই আৰু এজনী তেজ লৈ মাটিত পৰি আছে যে মানে হেঁপাহে ধৰিলে কুকুৰাজনী। ইচ ৰাম ৰাম বেগে কামুৰি থৈ গ'ল যে কুকুৰাজনী। বোলো সেই আহি পিনে ওলাই আহাচোন, ওলাই আহা সোনকালে। জোৱাই কি হ'ল কোৱা, ইমান টেটু ফুলা চিঞৰ মাৰিছা যে? চাওকচোন চাওক, দেউতা এজনী কুকুৰা মাঘৰ বিহুত খাম বুলি ভাবিছিলোঁ, নেউলে খাই পিনে কেনেকৈ মাৰি থৈ গ'লগৈ চাওক। তাকেহে জোৱাই, নেউলটো যদি মই পাওঁ নহয় টেটু চেপা দি মাৰিম তাক। কৃষ্ণ, টেটু চেপা দিও নেউল মাৰিব পাৰি নি? তো আগতে আমি কিমান হাতে টেটু চেপা দি নেউলখন মাৰি মাৰি খালোঁ। দিয়া জোৱাই, কুকুৰাজনী মই অন্তিম সংস্কাৰটো কৰি দিওঁ। নেউলে খোৱা কুকুৰা খাই জানো? আগতে আমি কিমান নেউলে মই কুকুৰা খালোঁ। আইও ভচঙা পক্ষী, এজনো কম সুন্দা নহয়। লওক দিয়া জোৱাই, মই যাওঁ অন্তিম সংস্কাৰটো কৰি দিওঁগে, কুকুৰাজনী আত্মাটোৱে চিৰশান্তি লাভ কৰক। আইও ভচঙা পক্ষী মৰিলো। কি হলো পাপা, ইমান চিঞৰি আছিলা যে? দেখিছা নাই ডেকা ল'ৰা, তোমাৰ দেউতাৰা মৰমৰ কুকুৰাজনী নেউলটোৱে খাই পেলালে, তাকে মই এতিয়া অন্তিম সংস্কাৰটো কৰি দিওঁ বুলি ভাবিছো। পাপা কিহে খালে বাৰু এজনী? কেনেকে কবিও ল'ৰা এতিয়া, নেউলে খালে নে শিয়ালে ধৰিছিলে নে? তাকেহে যোৱা, আজি বা চিকিউৰিটি গাৰ্ড এটা দি দিওঁ নেকি কুকুৰা গঁৰালটোৰ ওচৰত। থাকিব পাৰিবা না ডেকা ল'ৰা তুমি কুকুৰা গঁৰালত চিকিউৰিটি গাৰ্ড হয়? মই নোৱাৰো দেই। নোৱাৰো মই থাকিবলৈ। তাৰ পিতৃ কীৰ্তি চা আকৌ, পৌৱাজনী পিতৃ সমান হ'বহে। আমাৰ পিতবিলাক হাতী পিতৰ সমান ডাঙৰ। তেনেহলে আপুনি কেলে চিকিউৰিটি গাৰ্ড নাথাকে, আপুনি থাকক। আজিকালি নোৱাৰো ডেকা ল'ৰা, বুঢ়া হলো যে। আগতে মই ডেকাতে কিমান তোমাৰ লিখা বয়সত মই অকলে চিকিউৰিটি গাৰ্ড কৰিলোগে ফৰেনত। অলপ বেছি কৰে। দাচোনো যা তই ল'ৰা মুলেশ্বৰ দাৰ ওচৰৰ পৰা আগে। কেলে পাপা? মুলেশ্বৰ দাৰ ভাগৰ জালখন লৈ আহিবি যা। জোঁৱাই আজি কি ইয়াত জাল পাতি নেউলটো ধৰিম বুলি ভাবিছা? তাকেহে দেউতা, দিনত ক'ত আহিব সি, এতিয়া ৰাতিকে আহিব। নহয় মানে দেউতা, জালখন পাতি পিনে থৈ দিম বুলি ভাবিছো দিনত, ৰাতি আহিলে লাগিব নহয় তেতিয়া জালত। যোৱা ডেকা ল'ৰা, দেৰি নকৰিবা, সোনকালে যোৱা। ময়ো যাওঁ, কুকুৰাজনী অন্তিম সংস্কাৰটো কৰি তোমালোকৰ লগত লেকচাৰ দি থাকোঁতে মোৰ দেৰিয়ে হ'ব এতিয়া। ইমান ধুনীয়াকে খাম বুলি থকা কুকুৰাজনী মাঘৰ বিহুত নেউলটোৱে খাই পেলালে। সোনকালে যাওঁ, মুলেশ্বৰ দাক মাতিলে। এইবেলি বিহুতে মোকে কাটিব কাৰণ বোলে মই এটা গাহৰি। এইবেলি বিহুতে মোকে ছায়ামণি লাগিছে, মই বোলে এটা গাহৰি। নানা নানা না নানা নানা না নানা নানা। এইবেলি বিহুতে মোকে কাটিলে। মুলেশ্বৰ দা কোনো সোমাই আহা। ভেবেল তুমিহে নেকি? কোৱা, কিবা সকামত আহিল? হেৰি মানে পাপাই আপোনাৰ জালখন বিচাৰিছিলে আৰু পাৰিলে আপোনাকো যাব কৈছে। কেলে পুখুৰীত মাছ ধৰো বুলি ভাবিছে নেকি? নহয়, আমাৰ ঘৰত হেঁপাহ ওলাইছে নহয়, হেঁপাহ ধৰিবলৈ জালখন নিবলৈ পঠাইছিলে মোক, আৰু পাৰিলে আপোনাকো যাব কৈছিলে। ব'লা তেন্তে, মই ঘৰত এনেই ফ্ৰী আছিলোঁ, পাতকৈ জালখন লৈ আহিছোঁ। ৰ'বা তুমি এটা থাকা। কিবা খাবা নেকি? নাই নাখাওঁ, মই এনেই সুধিছোঁ। খাওঁ বুলি ক'লেও একো নাই মোৰ ওচৰত এতিয়া দিবলৈ। কৃষ্ণ, এজনৰ কথা শুনক, তুমি ৰখি থাকিব নালাগে, তুমি আগফালে যাম, মই জাল চাল লৈ পিনে আগফালে ওলাই গৈ আছো। ভেবেল জালখন দেখিলা নাই? কি ধুনীয়া চিকচিকীয়া হৈ আছে। দেখিলোঁ মুলেশ্বৰ। ব'লা। এইটো মুলেশ্বৰ নেকি? কেনি ওলালি জাল চাল লৈ? ভুৱন দা, হেৰি আকৌ, ধমেশ দাৰ লগত কুকুৰা ধৰা হেঁপাহ ওলাইছে বোলে, তাকে জাল পাতিব যাওঁ বুলি ভাবিছো। হেঁপাহ ওলাইছে? কুকুৰা ধৰা হেঁপাহ ধৰণে কাম 20 साल का तजुर्बा है। ময়ো যাওঁ আকৌ, নিয় নাই? আপোনাক নিব লাগিছে, নিজে আহক। তহঁতি গৈ থাক, মই ভাত চাত খাই মেলি যাম বাৰু। মোলাই পালিহি? ককা দাদি পালোহি। পিছে আমাৰ ডেকা ল'ৰা ক'ত থাকি আহিলি? মানে সি লগৰ কেইটামান লগ পাই খেলিব গ'লগে। আচ্ছা, মই ভাবিছিলো তইতো জালখনৰ লগত কাৰোবাক বন্ধক দি থৈ আহিলি বা। নহয় থক। চেউৰি এক্সট্ৰিমলি চেউৰি। পিছে ধমেশ দা ক'ত আছে? যা জোঁৱাই পাছফালে ৰখি আছে, যা। ময়ো যাওঁ, বিয়েক নিমন্ত্ৰণটো দি থৈ আহোঁগৈ ৰাতিলে। কিহৰ নিমন্ত্ৰণ দিব যায় হয়? ৰাতিকে কলহ সমালৰ লগত হেঁপাহ খোৱা নিমন্ত্ৰণটো দিবলৈ যাওঁ, হেঁপাহ খোৱা। ভচঙা পক্ষী, হেঁপাহ ধৰিবই পৰা নাই, সিহঁতৰ নিমন্ত্ৰণ দিবলৈ হ'লেই হেঁপাহ খোৱা। আমি ৰবটতকৈ ফাৰ্ষ্ট, তই নাজানো নেকি? যা জোঁৱাইটোক অপেক্ষা কৰি ৰখি আছে, জোঁৱাই ওচৰলৈ। মুলেশ্বৰ পালাহি, উঠনি বাৰু ৰখি ইমান দেৰি কৰিলা যে? নক'ব আৰু ধমেশ দা, বাটতে ভুৱন দাক লগ পালো, যিহে লেকচাৰ দিছে। আমাৰ তেওঁ আগৰ পৰাই এনেকুৱা। জানিছো বাৰু কথাটো।
পিছে জালখন এতিয়া ক'ত লগাম বুলি ভাবিছে? ক'ত লগাম বুলি ভাবিছে মানে কুকুৰা গঁৰালটো দৰ্জাখনৰ আগতে লগাই দিওঁ, ওলোৱা সোমোৱা কৰা। তাত লগালেও বেয়া নহয় বাৰু। ধনেশটা ভালকৈ ধৰিবলৈ টানি পিনে। অঁ ভালকৈ ধৰিছোঁ। বছ কাইটে মই খুঁটিটো লগাই দিলে হৈ যাব এতিয়া। বছ কাইটে হৈ গ'ল। এতিয়া অকল অহাতেহে কথা নেউলটো। নেউলটো অহাতে কথা মানে এতিয়া ৰাতি হোৱালৈ অপেক্ষা কৰিব লাগিব। অঁ লাগিবতো। দিনতনো ক'ত নেউল আহিব, এতিয়া ৰাতিহে আহিব। তো দেখিলে বন্ধুসকল, তো এতিয়া জাল পাতি দিয়া হ'ল। তো ৰাতি হোৱালৈ অপেক্ষা কৰি থাকিব লাগিব। তো নেক্সট ভিডিঅ' আহি আছে অতি জল্দি। তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অলপ ক্লিক কৰিবলৈ নাপাহৰিব। তো বাই বাই, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।